নমস্কাৰ আপোনালোকে চাই আছে Sachin B ব্লগছ তো আজি তো মানে আহি গলো আমাৰ গাঁৱৰ ওচৰতে হয় আমাৰ গাঁৱৰ ওচৰত মানে পদ্মবিলত হয় এজন দাদাই মানে কিবা কৈছে এইবিলাক চাওক এইবিলাক কেমেৰাটো খোলা নাই তো এইবিলাক মানে খেতি কৰিছে খেতি নহয় মানে বাগিচা কৰিছে নিজৰ কষ্টৰে এখন বাগিচা তৈয়াৰ কৰিছে আপোনালোক চাই থাকক আৰু দাদাজনৰ লগত লগ পাবলৈ মই অলপ পিছত লগ কৰি আছোঁ দাদাজনৰ লগত দাদাজনক লগ কৰি মানে কথাটো সুধিম কেনেকৈ কৰিলে মানে কিমান দিন লাগিল সেইটো সময় সুধিম যিজন দাদাই মানে বনাইছে এইবিলাক তাৰ পৰা অলপ জানো যে আপুনি ক'ৰ পৰা আনিলে মই এইবিলাক একচুৱেলি বাহিৰৰ পৰা হৈছে কিছুমান ধৰক কেৰেলা তামিলনাডু পুনে তাৰপিছত চেন্নাই বা ইফালে ৱেষ্ট বেংগল সেইফালৰ পৰা অনা হৈছে একচুৱেলি বস্তুবিলাক আমাৰ ইয়াৰ নহয় সেইবিলাক বেছিভাগ থাইলেণ্ডৰ পৰা আহে বা ভিয়েটনাম বা ইণ্ডোনেছিয়া চাইনা সেইবিলাকৰ পৰা আহে কিন্তু মই যিহেতু ডাইৰেক্ট তাৰ পৰা আনিব নোৱাৰোঁ কিছুমান ৰুলৰ কথা আছে মই সেইটো কাৰণে ইয়াৰ কিহৰ পৰা কিনো কি কয় বিশেষকৈ এই তামিলনাডু হওক কেৰেলা হওক বা ইফালে ৱেষ্ট বেংগল সেইফালৰ পৰা যিবিলাক হ'লচেলাৰ আছে হ'লচেলাৰৰ পৰা মই কিনি অৰ্ডাৰ কৰোঁ সিহঁতে ধুনীয়াকৈ পঠাই দিয়ে আৰু কিমান দিন হ'ল সেইটো মানে মই একচুৱেলি সৰুৰ পৰা কৰি আছোঁ কিন্তু মেইনলি এতিয়া ধৰক মই যেনেকৈ গ্ৰীণ হাউচ বা শ্বেড হাউচ বনোৱাটো বেছি দিন হোৱা নাই মোটামুটি 2-3 বছৰমান হ'ল এতিয়ালৈকে বাকী এনেকৈ কৰি আছোঁ আৰু কিমান দিনলৈ কৰিব পাৰোঁ বিশেষকৈ পিছলৈ বহুত ভাল ডাঙৰকৈ কৰিবলৈ ইচ্ছা আছে আৰু তো সুধা হ'ল অলপ আৰু এটা বস্তু বনাইছে মানে এইটো কিমান দিন লাগিল সেইটো বনাওঁতে এইটো মই ঘৰটো বনাওঁতে মোটামুটি 1 মাহ 10 দিনমান সময় লাগিলে আৰু কমপ্লিট হ'ল এতিয়া তথাপি আৰু কিছুমান বাকী আছে কৰিবলৈ বিশেষকৈ ফুল লগাবলৈ ভাবি আছোঁ লগাম বুলি এতিয়া আৰু ভালকৈ লগাম মানে কেইদিনমান পিছত তো এইটো অলপ চাওঁ আৰু ঘৰটো অলপ চাওঁ আহক ইফালে এটা কথা যে মই 1K সাবস্ক্ৰাইব হোৱা নাই বেলেগৰ চেনেল মই কৈছিলোঁ থাম্বনেল দিছিলোঁ 1K সাবস্ক্ৰাইব চেলিব্ৰেশ্যন বুলি আৰু এইটো মোৰ চেনেল নাছিল সেইটো হ'ল গেমিং চেনেল তো এইটোৰ মানে খাব মাতিছিল সেইকাৰণে গৈছিলোঁ আৰু সেইটো মোৰ চেনেল নহয় তো আজি ফুলৰ মাজৰ পৰা মোৰ চেনেলৰ পৰা বাই তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ